বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা ইণ্টাৰেষ্টিং ৰেচিপি আৰু মায়ে বনাই আছে এইটো ৰেচিপি আৰু মই আপোনালোকক কৈ আছোঁ যে ইয়াৰ কাৰণে কি কি কৰিব লাগিব আৰু প্ৰথমতে কওঁ যে আজি আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ কচুপাত পোৰাৰ এটা ধুনীয়া ৰেচিপি। তাৰ কাৰণে কচুপাতখিনি এনেকৈ অলপ সৰু সৰুকৈ কুটি ল'ব। কুটি লোৱাৰ পিছতে পানীত ধুই ল'ব। ধুই লোৱাৰ পিছত এনেকৈ কলপাত এখনত আপোনালোকে মেৰিয়াই ল'ব লাগিব আৰু কচুৰ লগত আমি ইয়াতে দিছোঁ কেইটামান কেঁচা জলকীয়া আৰু কেঁচা জলকীয়াখিনিও আমি ধুই ইয়াতে কচুপাতৰ লগত এতিয়া একেলগে বান্ধিব লাগিব এই কলপাতত। আৰু কলপাতত এইকাৰণে বন্ধা হৈছে কাৰণ কলপাতত বান্ধিলে এটা ধুনীয়া এটা সুবাস স্মেল এটা আহে, চেণ্ট এটা আহে, সেইটো খাবলৈ ভাল হয় আৰু সেইকাৰণে কলপাতত বন্ধা হৈছে। আপোনালোকে যিকোনো ধৰণে কলপাতত এইটো বান্ধিব পাৰে, কোনো বিশেষ কোনো নিয়ম নাই যে আপোনালোকে এনেকৈয়ে বান্ধিব লাগিব। তথাপিও আপোনালোকক দেখুওৱা হৈছে যে আপোনালোকে কেনেকৈ কলপাতত বান্ধিব পাৰে। আৰু এনেকৈ দুটা কলপাত লৈ আপোনালোকে এনেকৈ মেৰিয়াই দিব পাৰে, ওপৰত এটা দি এনেকৈ ঢাকনৰ নিচিনাকৈ দিব পাৰে। আৰু যিমান বেছি হ'ব অলপ কলপাত অলপ বেছিকৈ দিয়াটো ভাল, কাৰণ কলপাত বেছিকৈ দিলে ভিতৰৰ কচুপাতখিনি ডাইৰেক্ট পুৰি নাযাব, নহ'লে আকৌ কচুপাতখিনিয়ে পুৰি যাব। অলপ কলপাতটো ভালকৈ দি ল'ব সেইকাৰণে। আৰু আপোনালোকে ভিডিঅ'টো আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কেনে পায় কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ভাল লাগিছে, বেয়া লাগিছে আৰু আপুনি কমেণ্ট কৰি জনাব পাৰে যে আপোনালোকে আৰু কেনেকৈ কচুপাত পুৰি খায়। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো যদিহে আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে ইউটিউবত লৱাৰ আছাম ফুড বুলি এটা চেনেল আছে, ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো ইউটিউবত চাই আছে ফেচবুকত লৱাৰ আছাম ফুড বুলি এটা পেজ আছে ফেচবুকত, আৰু সেই পেজটোতো আমি আপোনালোকৰ কাৰণে এনেধৰণৰ ইণ্টাৰেষ্টিং লৱাৰ আছাম স্পেচিয়েল ফুডৰ ৰেচিপি লৈ আহোঁ। গতিকে ফেচবুকতো লৱাৰ আছাম ফুড ফ'ল' কৰি ল'বলৈ একেবাৰে নাপাহৰিব। তাৰপিছত এনেকৈ টাৱা এখন দিয়া হৈছে আৰু তাত এই কচুপাতৰ টোপোলাটো এনেকৈ দিয়া হৈছে টাৱাখনৰ ওপৰত। আৰু আপোনালোকে ইচ্ছা কৰিলে ডাইৰেক্ট জুইতো দিব পাৰে। আৰু আচলতে কি হয়, ডাইৰেক্ট যদি সেই জুইত দিয়া যায় নহয়, কেতিয়াবা কচুপাতখিনি অলপ ধোৱা ধোৱা গোন্ধায়। আৰু মায়ে ক'লে যে সেইকাৰণে টাৱাখনৰ ওপৰত দিয়াটো ভাল হ'ব, যাতে ধোৱা ধোৱা যিটো গোন্ধ সেইটো যাতে নাথাকে। গতিকে আপোনালোকৰ ইচ্ছা, আপোনালোকে যদিহে ভাবে যে টাৱাখনত দি এনেকৈ মাজে মাজে ওলোটাই ভাজাৰ নিচিনা কৰি থাকিলে হ'ল, আৰু যদিহে ডাইৰেক্ট জুইত দিব বিচাৰে সেয়াও আপোনালোকে কৰিব পাৰে। আপোনালোকে যিটো ভাল পায় তেনেকৈ আপোনালোকে এনেকৈ কৰি থাকিলে হ'ল। আৰু এনেকৈ আপোনালোকে ভালেখিনি সময় ওলোটাই এনেকৈ পুৰি থাকিব লাগিব। আৰু বহু সময় এনেকৈ পুৰি থকাৰ পিছত লাহে লাহে কিন্তু আপোনাৰ কলপাতৰ যিখিনি বাহিৰৰ অংশ আছে এইখিনি ছাইৰ নিচিনা হৈ যাব। আৰু মাজে মাজে আকৌ এনেকৈ ওলোটাই থাকিব, নহ'লে আকৌ একফালে বেছি হৈ যাব, একফালে কম হৈ থাকিব। গতিকে আপোনালোকে দুয়োফালে সমানে কৰি থাকিব ওলোটাই পুলোটাই। আৰু এতিয়া মোটামুটি হৈয়ে গৈছে আৰু খুলিব। আৰু এনেকুৱা যেতিয়া বাহিৰৰ ফালে একদম পুৰা লাগি যাব তেতিয়া কচুপাতখিনি আপোনাৰ হৈ যাব। আৰু এতিয়া টোপোলাটো খোলা হৈছে আৰু খুলি আপোনালোকে কচুপাতখিনি বেলেগ এটা বাচনত লৈ ল'ব লাগিব। আৰু এতিয়া গোটেই কচুপাতখিনি ইয়াত লোৱা হৈছে, লগতে জলকীয়াখিনিও, আৰু জোখমতে ইয়াত নিমখ দি ল'ব আপোনালোকে। তাৰপিছত দিব লাগিব মিঠাতেল, আৰু মিঠাতেল দিয়াৰ পিছত আপোনালোকে ইয়াতে পিঁয়াজ সৰু সৰুকৈ কুটি ল'ব আৰু সেইখিনি ইয়াত দিব লাগিব। আৰু যদিহে জ্বলা আৰু বেছি খাব বিচাৰিছে আৰু কেঁচা জলকীয়া দিব পাৰে, বা ইচ্ছা কৰিলে শুকান জলকীয়াও পুৰি দিব পাৰে। আপুনি যেনেকুৱা খাই ভাল পায় সেই হিচাপত আপোনালোকে দিব পাৰে। নহৰুও দিব পাৰে, কেইটামান অলপ আধা পোৰা কৰি লৈ দিব পাৰে নহৰু। মুঠতে আপোনালোকে যেনেকৈ খাই ভাল পায় সেয়া দিব। আলু পিটিকাৰ নিচিনাকৈ এতিয়া পিটিকা কৰিলে হ'ল। আৰু তাৰপিছত খোৱাৰ সময়ত আপোনালোকে লগতে নেমু খাব পাৰে, কাৰণ এইটো কেতিয়াবা গলত ধৰে অলপ, গতিকে গলত ধৰা ভয় থাকিলে অলপ নেমু খাব পাৰে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু লগ পাম আপোনাক আন এটি ভিডিঅ'ত। নমস্কাৰ।